बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय। गसाइगाव श्रीरामपुर ब्लक कमिटिनि मावखुलि बेखेवनायजों लोगोसे जयनिं हाबाफारि खुंफुंदों। फैगौ बीटीसी बिसायख'थिखौ नोजोर लाखिनानै इउपिपिएल दोलोआ श्रीरामपुर बियाबावबो जाबाय साखाफारा। गावसोरनि दोलोनि मावथिफोरखौ सांग्रां लाखिनो थाखाय श्रीरामपुर ब्लक कमिटिनि गंसे मावखुलि बेखेवनाय जायो। बे मावखुलिखौ बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया बेखेवनानै होयो। मावखुलि बेखेवनायजों लोगोसे मोनसे जयनिं हाबाफारिबो लानाय जादों। बे हाबाफारियाव गबिन्द बसुमतारिजों लोगोसे बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारि, इएम विल्सन हासदा आरो एमएलए जिरन बसुमतारिया बाहागो लायो। मख'नो गोनांदि दिनैनि बे जयनिं हाबाफारियाव गुबुन गुबुन दोलोनिफ्राय गासै 300निबो बांसिन सुबुंफोरा इउपिपिएल दोलोआव हाबदों। बे हाबाफारियाव बाहागो लानानै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारि आरो इएम रनजित बसुमतारिया माखासे बाथ्राफोरखौ खौरांगिरिफोरनि गेजेरजों बुंथिदों। श्रीरामपुर समष्टित বিভিন্ন ৰাজনৈতিক দলত থকা কিছু ৰাইজে ইউপিপিএলত যোগদান কৰিছে। নিজৰ ৰাজনৈতিক দল চাৰিটা বছৰ যি চৰকাৰ আছিল চৰকাৰে জনসাধাৰণ সকলৰ কাৰণে কাম কৰিছে, আন্তৰিকতাৰ সৈতে কৰিছে আৰু সকলো জনগোষ্ঠীকে সমমৰ্যাদা দি আগুৱাই নিবৰ কাৰণে কাম কৰিছে। তাৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএলৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএলত যোগদান কৰিছে। আজি প্ৰায় 200তকৈ অধিক যোগদান কৰিলে আৰু মই ইউপিপিএলৰ উপসভাপতি হিচাপে আদৰণি জনাইছো আৰু তেওঁলোকক অনুৰোধ কৰিছো যে অহা দিনবিলাকত আমাৰ ইউপিপিএলৰ নীতি আদৰ্শ মতে আমাৰ ঊৰ্ধ্বতন মহলে যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে তেওঁলোকে আমাৰ লগত কাম কৰক। আৰু বহুতে যিহেতু তেওঁলোকে যি ৰাজনৈতিক দল আছে বিভিন্ন পৰ্যায়ৰ কৰ্মী আৰু তেওঁলোকৰ মৰ্যাদা অনুসৰি আমাৰ পাৰ্টি তেওঁলোকক হ'ব আৰু আমাৰ পাৰ্টিতে ডিচিপ্লিন যি আদৰ্শ সেইমতে তেওঁলোকে কাম কৰিব। তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছে, আমি সুখী হৈছোঁ যে তেওঁলোকে আহিছে আৰু তেওঁলোকৰ যোগদানে এই কথাকে সূচাইছে যে অহা যিটো নিৰ্বাচন, যিটো 1.5 মাহৰ পিছতে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু নিৰ্বাচনত আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইউপিপিএলৰ নেতৃত্ব যে দখলত যে আহিব কথাখিনি স্পষ্টকৈ দেখুৱাইছে আৰু তেখেতসকলৰ যোগদানে আমাৰ চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰি থকা বৰ্তমান প্ৰমোদ বড়োৰ হাত সবল কৰিছে আৰু আমি অধিক শক্তিশালী হৈছোঁ আৰু অধিক শক্তিশালী হৈ এককভাৱে এবছলিউট মেজৰিটিৰে চৰকাৰ গঠন কৰিব পৰা যায় হয়। সেইকাৰণে আমি ইংগিত পাইছোঁ। নিৰ্বাচনতো বহুত প্ৰতিদ্বন্দ্বী থাকেই। বিগত নিৰ্বাচনবিলাকতো কোনোবা সমষ্টিত 10জনলৈকে প্ৰাৰ্থী থিয় হৈছে, তেনেকৈ প্ৰাৰ্থী হ'ব। কিন্তু প্ৰতিদ্বন্দ্বী যিমানেই নাথাকক ৰাইজ আজিকালি বুজা হৈছে, জনা হৈছে কাক ভোট দিলে ভৱিষ্যত আছে, কাক ভোট দিলে আমাৰ সমাজৰ অঞ্চলৰ উন্নয়ন হ'ব, কথাখিনি ৰাইজে বুজিব পাৰিছে আৰু সেইমতে হিচাপে নাগৰিকে উচিত প্ৰাৰ্থীক ভোট দিব আৰু বিগত 4টা বছৰ ইউপিপিএলৰ যিখিনি কৰ্মৰাজি তাৰ ওপৰত আস্থা ৰাখি ৰাইজে অস্ত্ৰ এতিয়ালৈকে শেষ হোৱা নাই। আমি যিমান আৰু অস্ত্ৰবিহীন এটা সমাজ গঠন কৰিবৰ কাৰণে চেষ্টা কৰি আছো। 2 তেনেকৈ থাকিব, দুষ্কৃতিকাৰী তেনেকৈ থাকিব, সেইটোত কোনো দল সংগঠন বুলি মই ভবা নাই। 2-এজন এইটো কোনো চব জনগোষ্ঠীটো এজন তেনে দুষ্কৃতি থাকে। আজি যিখিনি এৰেষ্টেড হ'ল তেওঁলোকে তেনেকুৱা বিধৰে সমাজবিৰোধী চক্ৰৰ তেওঁলোকে সমাজৰ শান্তি নিবিচাৰে, তেওঁলোকে অশান্তি কৰিব চেষ্টা কৰে, কিন্তু সেইটো কোনো দল সংগঠন নহয়। তেওঁলোক ব্যক্তিগতভাৱে কাম কৰা এটা পাৰ্টিৰ একত্ৰিত হ'বৰ কাৰণে সেই পাৰ্টিৰ লক্ষণ নীতি আদৰ্শটো থাকিব লাগিব। আমি দেখিছোঁ বড়োসকলৰ যিটো আঞ্চলিক দল হিচাপে পুৰণা দল, সেই কথাখিনি আমি মানো। তেওঁলোক দল হিচাপে যিহেতু আজি 2003 চনৰ পিছতে জন্ম হোৱা
BTC চুক্তিৰ পিছত জন্ম পাৰ্টি হিচাপে পথ পুৰণি পাৰ্টি কিন্তু যোৱা 15টা বছৰ তেওঁলোকৰ যিখিনি শাসন তাত আমি বিশৃংখলভাৱে কৰা শাসন দেখিলোঁ কোনো নিয়ম নীতি নমনা তেনেকৈ এটা ৰাজনৈতিক দল হয় আৰু তেনেকুৱা দলক ৰাইজে সমৰ্থন নকৰে তেনেকুৱা ডিচিপ্লিন নথকা শৃংখলতা নথকা নিয়ম নীতি নথকা তেনেকুৱা পাৰ্টিক কোনো ৰাইজে বিশেষকৈ যিবিলাক সচেতন হয় তেওঁলোকে কোনোদিন গ্ৰহণ নকৰে আৰু সেইকাৰণে ৰবীন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়ে যদিও আহ্বান কৰিছে তেওঁৰ যিটো আহ্বান তাক প্ৰত্যাখ্যান কৰিছে আৰু কোনো মানুহ বা কোনো ব্ৰিটিছৰ অন্তৰ্ভুক্ত থকা ৰাইজ একত্ৰিত আহিব নোৱাৰে গতিকে এক বিঘাকে সকলো ব্যক্তিকে সকলো ভাৰতীয় নাগৰিককে আমি বিজিআৰ হলেও আমি মাটিৰ পাট্টা প্ৰদান দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছো আৰু বৰ্তমান হৈ আছে বিটিআৰত 30টা বেল এণ্ড ব্লক আছে আপোনালোকে মোতকৈ বেছি জ্ঞাত বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছত কোনোবাই যদি নন প্ৰটেক্টেড কমিউনিটি ইয়াত সোমাইছে তেওঁলোকৰ মাটিৰ অধিকাৰ নাপায় মই কোৱা কথা নহয় আইনে ঠিক তেনেকৈ 2003 চনৰ পাছত বিটিএডি একৰ্ডৰ পাছত কোনোবা ব্যক্তিয়ে যদি বিটিএডিত আহিছে তেওঁৰো মাটিৰ অধিকাৰ নাই যাৰ ফলত হাগ্ৰামাই মোক 2008 চনত আহিছে বুলি মিছা মানে বদনাম যাচি পেলাই মোক ইভিকশ্যন কৰিব লাগে খেদিব লাগে বুলি তেওঁলোকে মানে কথা কৈ আছে তেওঁৰতো আৰু কোনো হেৰিয়ে নাই ভিজনো নাই মিছনো নাই গতিকে সেইবোৰ কথা এটা কথা স্পষ্ট আমি আইনৰ ওপৰত নিৰ্ভৰ কৰি সকলো ভাৰতীয় নাগৰিকক অধিকাৰ দিয়া হৈছে আৰু দি আছো আৰু ভৱিষ্যতে দিব ইভিকশ্যনৰ কথা নাই কোনোবাই ক'ব পাৰে যে বড়োসকলৰ মাটিটো অনাবড়োসকলক দিছে এইটো মানে কেতিয়াও সত্য নহয় আইনে কেতিয়াও নকয় প্ৰটেক্টেড লেণ্ড টু প্ৰটেক্টেড কমিউনিটি সকলৰ কাৰণে হয় আৰু নন প্ৰটেক্টেড কমিউনিটি যদি তেওঁলোক ইয়াত ইনভলভ আছে তাহানি প্ৰটেক্টেড লেণ্ড হিচাপে প্ৰতিষ্ঠা হোৱাৰ পাছত বা ডিক্লেৰেশ্যন হোৱাৰ আগৰ পৰাই তেতিয়া তেওঁলোকৰ মাটিৰ সমস্যা দেখা গৈছে যে বিপিএফৰ বিধায়ক ৰবীন্দ্ৰনাথ নাৰ্জাৰীয়ে একত্ৰীকৰণৰ কথাটো আহ্বান জনাইছে দলৰ নেতৃত্বত ৰবিৰাম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁ নিজে UPPL দলত আহিবলৈ ইচ্ছুক হৈ আছে কিন্তু হাগ্ৰামাহে কাইদ হৈ আছে হাগ্ৰামা কাইদ এই কাইদক পাৰ হৈ পেলাই আমাৰ ৰবিৰাম দাহিহঁতে কেনেকৈ আহিব সেইটো অলপ চিন্তনীয় কথা হাগ্ৰামাক বাদ দি সকলোৱে অহাৰ সম্ভাৱনাটো বেছি 90%, 10% হাগ্ৰামাৰ ওপৰত নিৰ্ভৰ সেই 10% ওপৰাই পেলাই আহিব পাৰে অসম্ভৱ নহয় সম্ভৱৰ 90% হৈ আছে আমাৰ এওঁলোকৰ কাৰণে দৰ্জা খোলা আমি সকলো জ্ঞানী ব্যক্তিক BTCৰ ইউনাইট হোৱাটো বিচাৰে কিন্তু অজ্ঞানী ব্যক্তিক আমি নালাগে আমি লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰা নাই